হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মানে সঞ্জয় বৰা ঘৰলৈ আহিলোঁ কমলা টেঙা খাম বুলি চাওক না একদম গছত পাৰি আছোঁ এতিয়া খাব লাগিব আৰু দুইটাই বহি ল'ম এতিয়া পূৰা দিব লাগিব এতিয়া টকচি এয়া চাওক না পূৰা লাগি আছিলে এতিয়া কমি গ'ল এতিয়া খাই মানে এয়া অলপ আছেগৈ আৰু গছত এইবিলাক অলপ আছে এইবিলাক টেঙাজোপা কমলা টেঙা এইটো টেঙা নাই দেখোন শেষে কৰিলে এইজোপাত আছে অলপ এয়া চাওক ধৰিব পৰা নাই তাৰমানে ইয়াত টেঙা খাবলৈ আহিছে আৰু ভিডিঅ' কৰিবলৈ আহিছে কাৰণ দুইটা তাৰমানে কমলা টেঙা চেলেঞ্জ কৰিব লাগিব আজি ন কমলা টেঙা চেলেঞ্জ তাৰমানে এইপিনে কমলা টেঙা গাইছ তাৰমানে দুইটা একদম পুৰা টেঙা চাৰিটা টেঙা তাৰমানে কিমান টেঙা বস্তু তাৰমানে কিমান খাব ন তাৰমানে আজি পুৰা চেলেঞ্জ হিচাপে লৈছোঁ আৰু তাৰমানে দুইটা একদম পুৰা কমলা টেঙা চেলেঞ্জ ইয়াক চাৰিটা দিছোঁ মই চাৰিটা লৈছোঁ আৰু কিবা কিবি কৈ দিয়ে দেৱজিৎ ভাই আৰু যিসকলে চাই আছে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি জনাব তাৰমানে কাৰ শকটো বেছি আমি চাওঁ আজি ট্ৰাই কৰি ন ৰবা দেই ৰবা তাৰমানে ইয়াও চেনেল এটা আছে ক'বলৈ কৈছে বেচেৰাটো ইয়াও চেনেল এটা আছে কি বুলি আছে কৈ দিয়া দেৱজিৎ আছাম ভইচ বুলি আছে দেৱজিৎ আছাম ভইচ বুলি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তাৰমানে আজি দুইটা এটা ফুড চেলেঞ্জৰ ভিডিঅ' এটা আপোনাৰ ফুড মানে ফল মূল আৰু তেনেকুৱা বুলিয়ে কয় আৰু তেনেকুৱা তাৰমানে ফুড চেলেঞ্জৰ আজি ভিডিঅ' এটা আজি প্ৰথম খাম দেই আজি খাম ঘৰতে ভালকে পকা নাই তাৰমানে এইবোৰ ৰ'দে ডাকি একদম পুৰা এই বুঢ়ী মাহঁতৰ একদম আঁকি বজিয়া বুঢ়ীজনীৰ নিচিনা টুকুৰা চাউল নিচিনা কৰি পেলালে আৰু তেতিয়াহ'লে গাইছ ষ্টাৰ্টটো কৰি দিওঁ আৰু ৰ'বা দেই 1 2 3 পুৰা খাব নাই কোনে আগত খাব পাৰে ন মইতো বেছিয়ে খকোৱা ন তেনেকুৱা বুলিয়ে ক'ব লাগিব ষ্টপ তাৰমানে হৈ গ'ল আৰু মই চাৰিটা টেঙা খাই দিলোঁ এইটো এটা টেঙা খাব পাৰিলে আৰু খোৱাত মিছা কোনোবাই যদি ফুড চেলেঞ্জ কৰিবলৈ মন আছে মই বাৰু এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকহে আছে নাম্বাৰটো দি দিম মোৰ ঘৰত যিবিলাকে মোৰ লগত ফুড চেলেঞ্জৰ ভিডিঅ' বনাম বুলি ভাবিছে আৰু খা তাৰমানে মই খোৱাত ভাল গুচাই তাৰমানে পটাপট তিনিটা চাৰিটা কমলা টেঙা খাই পেলালোঁ চাৰিটা কমলা টেঙা গোটাই খাই দিলোঁ ডিম হ'লেও মই গোটাই ভৰাওঁ কোনোবাই যদি ডিম চেলেঞ্জ কৰোঁ বুলি ভাবে প্লেট হিচাপত মই তাৰমানে ইমান কামি চিষ্টেম কৰি থাকোঁ ডাইৰেক্ট দিলিহে নোৱাৰো তেনেকুৱা বুলি ক'ব লাগিব তাৰমানে কোনোবাই মোৰ লগত ফুড চেলেঞ্জৰ ভিডিঅ' বনাওঁ বুলি ক'লে আৰু নিমন্ত্ৰণ কৰিব পাৰে এই নহয় আৰু বেচাৰটা নুৰিছে খাই দিছোঁ জিকাটো বাৰু মই দিছিলোঁ মোৰ দাঁতবোৰ পাতলা টেঙা খাব ন দাঁত মই বুঢ়া মানুহ হ'লেও মোৰ ছোৱালী গাভৰুৱে হ'ল না তিয়হ কৰাটো বেছি তাৰমানে বডিটো ভাল হৈছে বুলি ক'ব লাগিব খালি অলপ পকিলে ভাল হ'ব মিঠা হ'ব খাবলৈ এতিয়া যে অলপ কেঁচা পৰিয়া হৈছে টেঙা হৈছে বেচাটো হাৰিলে খোৱাত ভাল নহয় আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব